নমস্কাৰ আজি আপোনালোকক মই আমাৰ বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকাখন দেখুৱাবলৈ লৈছো আমি এখন বৰ্তমান ভিতৰত ভৰাই থৈ দিছো আমি সদায় উলিওৱা সময় কৰি থাকো নহলে বেয়া হৈ যাব আৰু এনেকৈ পলিথিন দিলৈ প্ৰটেক্ট কৰি ৰাখিছো যাতে ধুলিবালিবোৰ নপৰে আৰু এয়া মই পলিথিনখন দাঙি দাঙি আপোনালোকক দেখুৱাই দিছো এনেদৰে কিছুমান গাঁৱৰ ধুনীয়া ধুনীয়া পৰিবেশৰ ছবি এনেকৈ কাটিং কৰি লগাই দিয়া হৈছে আৰু তাৰ কাষত লিখি দিছো যে পাহাৰীয়া অঞ্চল হয় নে খেতি পথাৰ হয় নে যি হয় এনেকৈ লিখি দিছো ইয়াৰ তলত লিখা হৈছে দিছো মানে কি এবিলাক ছাত্ৰ-ছাত্ৰী সকলে কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীসকল একাধিক্ৰমে লিখা হৈছে ইয়াত এইটো দিছে নেকিবুৰ ৰহমান নামৰ ছাত্ৰজনে আৰু ইয়াত বিহু নাচৰ কিছু ফটো আছে ফুল গছ আছে বা এনেকুৱা কাপ বিলাক আছে যিবিলাক মায়াবী কাপ বুলি কোৱা হয় এনেদৰে কিছুমান ফটো ৰখা হৈছে এইবিলাক ল'ৰা-ছোৱালী বিলাকে কালেকচন কৰিছে আৰু ইয়াতে প্ৰথম খেলৰ জন্ম হোৱা দেশ বিলাকৰ নাম আছে কোনটো খেল কোনখন দেশত জন্ম হৈছিল ইয়াৰে কিছুমান আনুমানিক বুলি মানে আমি কালেকচন কৰোতে পাইছো ছাত্ৰ-ছাত্ৰী সকলে আনি দিছে কিছুমান আমাকো সুধিছে আৰু ইয়াতে এটা ধুনীয়া গান আছে মেহজেবিন সুলতানাৰ নামত আৰু ইয়াতে এটা কবিতা লিখা হৈছে এই কবিতাটো দিছে মুস্তাফিজুৰ ৰহমানে আৰু ইয়াতে আমাৰ কিছুমান অসমীয়া খাদ্য বস্তুৰ ফটো ৰাখা হৈছে তাঁতশালৰ ফটো ৰাখা হৈছে নৰেন্দ্ৰ মোদী সৰ্বানন্দ সোণোৱাল এফালে সফৰাজউদ্দিন আহমেদ নামৰ এজন ছাত্ৰই দিছে আকাশ নামৰ এনেকুৱা এটা কবিতা এনেদৰে আপোনালোকে কবিতা সাধু আৰু বিভিন্ন ধৰণৰ বস্তুৰে আপোনালোকৰ প্ৰাচীৰ পত্ৰিকাখনো সজাবলৈ পাৰিব আৰু এইফালে আছে বিশ্বকাপৰ চেম্পিয়ন আৰু ৰানাৰ্ছ আপ সকলৰ ফটো নাম আৰু কোন চনত পাইছিলে তেওঁলোকে ফিফা ওয়াৰ্ল্ড কাপৰ হয় এখিনি 2022 বা কাটাৰ বিশ্বকাপৰ এই গুটেখিনি এনেকৈ লিখা হৈছে ধ্যান ওয়াছিৰে দিছে এইখিনি আৰু ইয়াতে আইনষ্টাইনৰ ফটো ৰখা হৈছে এনেকৈ থাপনা হৈছে এনেদৰে আমি কিছুমান বস্তু সংগ্ৰহ কৰি ফটো সংগ্ৰহ কৰি ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা আমাৰ প্ৰাচীৰ পত্ৰিকাখন বনালো আপোনালোকেও আৰু সুন্দৰকৈ বনাব পাৰিব আৰু মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব ভিডিওটো চোৱাৰ বাবে